গোমাংস বিক্ৰী কৰি গেলেকীৰ আৰক্ষীৰ জালত দুজনকৈ ব্যক্তি। ৰাজ্যত গোমাংস বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছৰে পৰা হস্তম হৈ পৰিছে অসম আৰক্ষী। গোমাংস বিক্ৰী কৰাৰ অপৰাধত গেলেকীৰ লক্ষ্মীজান বাগিচাৰ ৬ নং লাইনৰ চানচন লগন আৰু লক্ষ্মীজান জুবিন লাইনৰ চামৰা মুণ্ডা নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে গেলেকীৰ আৰক্ষীয়ে। স্থানীয় গাঁওৰক্ষী বাহিনীৰ অভিযোগৰ ভিত্তিত গেলেকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোক দুজনক। জানিব পৰা মতে চামৰা মুণ্ডা নামৰ লোকজনে নিজা গৃহৰ এটা আঘাতপ্ৰাপ্ত গৰু কাটি মাংস বিক্ৰী কৰিছিল। এই ঘটনা গম পোৱাত স্থানীয় গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিতেই গেলেকী আৰক্ষীয়ে প্ৰথম অৱস্থাত লোক দুজনক আটক কৰাৰ লগতে কটা গৰুৰ শৰীৰৰ কেইটামান অংশ জব্দ কৰে। ইতিমধ্যে গেলেকী আৰক্ষীয়ে 33/24 আণ্ডাৰ ছেকশ্যন 13ৰ অধীনত এটা গোচৰ ৰুজু কৰি অভিযুক্তক আদালতলৈ প্ৰেৰণ কৰে। ক'পা আনিছিলা গৰু? ঘৰলৈ আছিল। ঘৰ আছিলে? কি কৰিছিলা? মানে ধান খাই দিলে নাই, কোনোবা ঠেংটো কাটি দিলে মানে ভৰি। তাৰপৰা সি মানে আৰাম পোৱা নাই যে, সেইটো কাৰণে কাটি পেলাই যে বিক্ৰী কৰি দিলে। বিক্ৰী কৰিছিলা? ক'ত বিক্ৰী কৰিছিলা? লাইনতে। লাইনতে? তাৰপৰা কেছ দিলে? কেছ দিলে? কেছ দিলে মানে কালি গম পাল কেছে দিলে আৰু আমাৰে আছে। তোমাৰে আছিল ন? নামটো কি তোমাৰ? চামচন লোক। চামচন লোক। আৰু আপোনাৰ? চাম্ৰা। আপুনিও কাটিছিলে? আপুনি কাটিছিলে নেকি? ক'ত লাইনত বিকিছিলে? ক'ত লক্ষ্মীজান লাইনত? গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট, এয়াৰটাইম নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট।